নমস্কাৰ বন্ধুসকল, মই পদ্মগুৰি আশা কৰোঁ আপোনালোকৰ সকলোৱে ভালে। আজি মই অলপ কেৰা ছিঙি ওলাইছোঁ। ৰাতিপুৱা কুঁৱলী বহুত পৰি আছে। আজি এই শিলিখা বজাৰলৈ যাম, তাকে আপোনালোকক অলপ কেৰা ছিঙা দেখুৱাইছোঁ, অলপ বজাৰো দেখুৱাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যিসকলে নতুনকৈ আহিছে মোৰ চেনেলটিলৈ ছাবস্ক্ৰাইব কৰিব বুলি মই আশা কৰিছোঁ। এয়া মই কেৰেলা ছিঙি আছোঁ, মাজে মাজে সোমাই এয়া কেৰেলা ছিঙিছোঁ। চাওক কেৰেলা আহে এতিয়া যাম মই বজাৰত অলপ দেখুৱাম আপোনালোকক। মই বজাৰ পাই গ'লো। মোৰ বেছি নালাগে, হেৰিমান দিয়ক। তাৰপিছত এয়া ল'ৰাটোক মই চুলি কটাবলৈ সোমালোঁ। এয়া চুলি কাটিছে মিস্ত্ৰী আপোনাৰ চেলুনত। চাওক এয়া ল'ৰাটোক অলপ চুলিখিনি দীঘল হোৱাৰ বাবে চুলিটো কটাই লৈছোঁ। চাই যাওক, মেচিনেৰে চুলিহে কাটে ল'ৰাটোৱে, মানে হাতে কাটিলে নহ'ব, মেচিন লগাব লাগিব, তেতিয়াহে চুলি কাটিব। সেইকাৰণে মেচিন লগোৱাকৈ কটাই দিছোঁ। আগফালৰখিনি দীঘলকৈ থ'ব লাগে। মিস্ত্ৰীটোক কৈ আছে আগফালৰ চুলিখিনি দীঘলকৈ ৰাখিব। লৈ যাওক, এনেকুৱা ল'ৰা। মেচিনে চুলি কাটি আছে মিস্ত্ৰীয়ে। তাৰপিছত যাম এতিয়া। ল'ৰাটোৱে আকৌ পৰঠা খাম কৈছে, পৰঠা খাবলৈ পৰঠা খাইছে। চাৰিটা খালে আৰু দুটা লৈছে ন? চাৰিটা খাই হ'ল, আৰু দুটা লাগে। আৰু ঘুগুনি লাগিব নেকি? ঘুগুনি আৰু লাগিব নেকি? আৰু দুটা পাৰিবি বলা? ন এনেই কেইটা পাৰিবি বাৰু? 10টা পাৰিবি? এতিয়া 6টা হ'বহে। হ'ব ন, আকৌ ভাত খাবলৈ আছে ন? বন্ধুসকল, মই এতিয়া আহি বজাৰৰ পৰা ঘৰ পাই গ'লোহি। আপোনালোকক কি কৰিলোঁ আজি বজাৰৰ সকলো দেখুৱাইছোঁ। তাকে অলপ কলম কাটিছে আজি ঘৰত, এই হাতে। এইটো কি কলম লাগে? এতিয়া কটাৰী। এই কলমটা কি বোলে? এই তামোল গছৰ মাজে মাজে অলপ দিগদাৰ হৈ যায় কাটিবলৈ।